জীৱনৰ উপলব্ধ স্বাগতম আজি অন্য এটা ভিডিঅ'ত সুন্দৰ আজি বিশ্বকৰ্মা পূজা গৈ আছোঁ বন্ধু আৰু মই কি খবৰ তোমাৰ ভালনে বহুত দিনৰ আজি লগ পালোঁ চিনি পাই চাগে আপোনালোকৰ এওঁ এটা ইউটিউব চেনেল আছে সৰু ব্লগ বুলি কৈ কেনে আপোনালোকে আপোনালোক সহায় সুযোগ কৰিব সৰু ব্লগলৈ আৰু মোৰ মোটামুটি আৰু সহায় সুযোগ কৰিব আপোনালোকৰ আশীৰ্বাদতে সকলো ঠিকে থাকে আৰু বিশ্বকৰ্মা পূজাৰ দিনতে আজি ওলাইছোঁ এঠাইলৈ আৰু গৈ থাকিম আৰু কেমেৰা জৰিয়তে দেখুৱাই গৈ থাকিম কেনেকুৱা কি কৰিম সকলোবোৰ দেখুৱাম দেখুৱাৰ মাজত যদি ক'ৰবাত কিবা যদি ভুল ভ্ৰান্তি হৈ যায় সেই ভুল ভ্ৰান্তি আপোনালোকে শুধৰাব বুলি আশা কৰিলোঁ আৰু বৰ্তমান মই আছোঁ এই নদীৰ পৰা সকলোবোৰ মানে আগত গৈ থাকিম আৰু কেনেকৈ কি কৰিম দেখুৱাই থাকিম বৰ্তমান আমি গৈ আছোঁ ৰয়িঙৰ যিটো পৰিৱেশৰ সৌন্দৰ্যতাৰ মাজত আমি যাম আৰু সেই আপোনালোকক দেখাব চেষ্টা কৰিম কেমেৰাৰ পাছফালে মোৰ বন্ধু বহি আছে বন্ধু এটা বহুত ধুনীয়া এটা সৌন্দৰ্য পৰিৱেশৰ মাজত আমি গৈ আছোঁ বহুত আৰু তাতে বহুত নম্বৰ লগ পালোঁ ন ড্ৰাইভ মই কৰি আছোঁ ৰয়িঙত আপোনালোকে ৰয়িঙৰ পৰা সমূহ দেখুৱামগৈ ধুনীয়া এটা পৰিৱেশ আছে আৰু লগৰ দুজনমান আছে এই বৰ ভাল লাগিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আহি আছিলোঁ মাছ বাটতে লগ পালোঁ বহুত দিনৰ পুৰণা চিনাকি আমাৰ বৰকা ভাই লগ পাই গ'লোঁ সকলোৱে আপোনালোকে চিনি পাই চাগে বিশ্বকৰ্মা পূজাত তেওঁৰ দোকান এখন আছে এইফালে তেওঁতে পূজা কৰিব আহিছিল তেওঁ যি সকলো ভালে ন ভালে এতিয়া ৰয়িং গ'লে ৰয়িঙত আকৌ লগ পাম ৰয়িঙত লগ পাম আৰু ঠিক আছে তেনেহ'লে ঠিক আছে ৱেলকাম টু ৰয়িং পাই গ'লোঁ বৰ্তমান আমি এতিয়া ৰয়িং পালোঁ য'ত আহিম বুলি কৈছিলোঁ সেই ঠাইত আহি পালোঁ বৰ্তমান হৈ কেনে দেওপানীত আছোঁ আৰু দেওপানীৰ পৰা এটা যিটো সৌন্দৰ্য পৰিৱেশ আপোনালোকৰ চকুৰ আগত আহি পৰিল যিখন আমি ৰামধেনু বুলি কওঁ মই কেমেৰা জুম কৰি কিনে দেখুৱাইছোঁ ৰামধেনুখন যাক কিমান এটা সৌন্দৰ্য পৰিৱেশ আমি বহুত ভাগ্যহীন বুলি ক'ব পাৰোঁ কেতিয়াও ইমান ঘপককৈ আমি ৰামধেনু দেখা নাপাওঁ আজি ভাগ্যহীন আমি আৰু সেই ভাগ্যহীনভাৱে আমি ৰামধেনু দেখা পালোঁ আপোনালোকক এই ৰামধেনু যিটো সুন্দৰ পৰিৱেশ চাৰিওফালে পাহাৰৰ মাজত এখন নদী আছে এই নদীখনৰ সোঁ মাজতে ৰামধেনুখন ওলাইছে এই ৰামধেনুখনে কি গতিত কি কৰিছে নাজানো না পানী উঠাইছে নে কি আমি সৰুতে গম পাইছিলোঁ ৰামধেনু ওলালে বোলে পানী বোলে ওপৰলৈ উঠে নে কি বুলি কৈছে নাজানো এইখিনি কথা যদি হয় আপোনালোকে কমেণ্ট বক্সত জনাব নাজানা কথা মৰাণ শিকাম উচিত সেইবাবে ভিডিঅ'টো দেৰি নকৰ আৰু ষ্টাৰ্ট কৰি গৈ থাকোঁ আপোনালোকক দেখুৱাই গৈ আছোঁ বলক চাওক আজি বিশ্বকৰ্মা পূজাৰ দিনত ৰয়িং দেওপানীৰ পৰা যি সকলোবোৰ আহিছে পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিছে সৌন্দৰ্য পৰিৱেশৰ পৰা ভৈয়ামলৈ নামি আহিছে চাওক আৰু বহুত আছে চাগে পোৱাটো আহিছিল চাগে আমি অহা সেয়েহে পালোঁ চেনেলেক আৰু চেনেলেকৰ যিটো সৌন্দৰ্য পৰিৱেশ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আৰু চেনেলেকৰ যিটো সৌন্দৰ্য পৰিৱেশ আৰু সেই সৌন্দৰ্য পৰিৱেশৰ মাজত বিৰাজমান হৈ আছে বৰ্তমান আমি টিকেট লওঁতে কেইটকা বুলি কৈছোঁ টিকেট 20 টকা এটা ধুনীয়া পৰিৱেশ আৰু আমি তললৈ আগুৱাই যাম আৰু তললৈ আগুৱাই গৈ আপোনালোকৰ সৌন্দৰ্য পৰিৱেশ দেখাব চেষ্টা কৰিম যিটো বিৰাজমানৰ এটা সৌন্দৰ্য পৰিৱেশ এই পুখুৰীটো ৰজাদিনীয়া পুখুৰী এই ৰজাদিনীয়া পুখুৰীটো তেতিয়া ৰজা কিংবদন্তীসকলে ৰাজত্বৰ সময়ত খন্দুৱাইছিল আৰু এই পুখুৰীটো এইটো কাৰণে মানে বিৰাজমান হৈ আছে বহুত সৌন্দৰ্য পৰিৱেশৰ মাজত বিৰাজ কৰিছে কাৰণ চুতীয়াসকলে আমাৰ উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশত বহুতখিনি ৰাজত্ব কৰিছিলে ৰাজত্ব সময়ছোৱাটোত বহুতখিনি পুখুৰী খান্দিছিল এই পুখুৰী নিৰ্মাণ কাৰ্যটোত যিখিনি অংশ আছে এই ভগ্নাংশ সকলো অৰুণাচল চৰকাৰে বহুত ধুনীয়াকৈ গুৰুত্বপূৰ্ণ হিচাপে সজাই তোলাই ৰাখিছে বহুত ধুনীয়াকৈ খটখটি আছে এই খটখটি মাজে মাজে গৈ আছোঁ আৰু পুখুৰী কিনাৰে পাৰে গৈ আছোঁ আৰু পাৰে গৈ ইমানে ভাল লাগিছে নিজকে ক'বই পৰা নাই যিটো উলাহ মোলাহ নিজকে ভাল লাগিছে আৰু সেই ভাল লগা পৰিৱেশবোৰ আপোনালোকক ঘৰতে দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে উপভোগ কৰক আৰু ভাল লাগিলে চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহি বৰ্তমান পাই গ'লোঁ 15 মিনিট 15 মিনিট পাৰ কৰিলোঁ 15 মিনিট পাৰ কৰাৰ পিছত খটখটি ওপৰলৈ গৈ আছোঁ আপোনালোককো ভাগৰো লাগিছে দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ বলক সূৰ্যৰ ৰশ্মিৰ উত্তাপ দুয়ে বহুত বেছি হৈছে ভাগৰ লাগিছে ন বলক তেনেহ'লে এই ভাগৰ কষ্ট কৰিছোঁ যেতিয়া আপোনালোকেও দেখাব চেষ্টা কৰিছোঁ বলক ইয়াৰ পৰা এটা সৌন্দৰ্য পৰিৱেশ আৰু দেখাব চেষ্টা কৰিম আমাৰ আপাৰ দেবিয়াং বুলি আৰু আপাৰ আছাম ইয়াৰ পৰা বৰ ধুনীয়াকৈ দেখাব কেমেৰাৰ জৰিয়তে দেখুৱাম বলক মই যি ঠাইত উপস্থিত আছোঁ একেবাৰে চেনেলেকৰ ওপৰ টপ এৰিয়াত আছোঁ উঠোতে 15 মিনিটমান বেছি লাগি গ'ল ভাগৰ লগাই খন্তে সময় জিৰণি লৈ আপোনালোকক এটাই বৰ ধুনীয়া সৌন্দৰ্য পৰিৱেশ দেখাব লৈছোঁ এই সৌন্দৰ্য পৰিৱেশ হ'ল আমাৰ আপাৰ আছাম আৰু আপাৰ ৰয়িং
দিবাং ভেলী সকলোবোৰ ইয়াৰ পৰা স্পষ্টভাৱে দেখি পোৱা যায়। চাওক, মই কেমেৰা যিমান পাৰোঁ জুম কৰি কেনে দেখাব চেষ্টা কৰি চাওক, যিবোৰ পৰিৱেশৰ মাজত সেই দূৰৰ চাওক, এইখন গোটেইবোৰ নদী আৰু দিবাং দেওপানী একেলগে মিলি আছে। আৰু এই মিলা আমাৰ আপাৰ আছাম ফালে চাব গ'লে চাওক। বলক তেনেহ'লে আৰু অলপ আগুৱাই যাওঁ, আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰোঁ। বলক তেনেহ'লে পুখুৰীটো এক পাক দিলোঁ, এক পাক দি মাছমজিয়া ৰ'লোঁ। মাছমজিয়া ৰোৱাৰ পৰাই আপোনালোকক এটা সৌন্দৰ্য পৰিৱেশ দেখাব চেষ্টা কৰিছোঁ, আপোনালোকে উপভোগ কৰা সৌন্দৰ্য পৰিৱেশ। এক পাক দিলোঁ, এক পাক দি মেলি যিটো পৰিৱেশ ভাল লাগিল সেই পৰিৱেশটো আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আৰু এটা গুৰুত্বমূলক কথা, যি সময়ত চুতীয়া ৰজা কিংবদন্তীসকলে ৰাজত্ব কৰিছিল সেই সময়ত এই যিবোৰ পকী খটখটি আছে সেই খটখটিবোৰ বৰ্তমান নাছিল সেইটো সময়ত। এতিয়া অৰুণাচল গভৰ্ণমেণ্ট চৰকাৰে সকলোবোৰ জনসাধাৰণ অহা যোৱা কৰিব পৰ্যটকসকলৰ কাৰণে ধুনীয়াকৈ মানে বনাই মেলি ৰাখিছে। সকলোৱে আহিব পাৰে, সকলোৱে আহক, চেলেলেকৰ মনোমোহা পৰিৱেশ উপভোগ কৰক। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু অনাগত দিনত আপোনালোকে এনেকৈ নতুন ভিডিঅ'বোৰ পাই থাকে বুলি আশা ৰাখিলোঁ। তেন্তে আজিৰ দিনটোৰ ভিডিঅ' ইমানেই আছিল। বাই।